ভাৰত চীন ৰাছিয়া পুনৰ একত্ৰিত হ'ব। RIC পুনৰ সক্ৰিয় কৰাত গুৰুত্ব আৰোপ কৰিছে ৰাছিয়াই। কি হয় RIC? কিয় বিশ্বই পৰাজিত কৰিব নোৱাৰে RIC? RIC কিয় ভয় কৰে আমেৰিকাই? RIC এক হলে বিপদকাৰ। বিশ্বৰ ৰাজনৈতিক খেলত ৰাছিয়াই ডাঙৰ পদক্ষেপ লৈছে। বিশ্বৰ ৰূপ সলনি কৰিব পৰা মিত্ৰতাক পুনৰ জীৱিত কৰাৰ চেষ্টা কৰিছে ৰাছিয়াই। কিন্তু ৰাছিয়াৰ এই পৰিকল্পনাক লৈ ভাৰতে অলপ সন্দেহ কৰিছে। যোৱা কেইবামাহো ধৰি ৰাছিয়াই ভাৰত আৰু চীনৰ মাজত বন্ধুত্ব গঢ়িবলৈ চেষ্টা চলাই আহিছে। এই খণ্ডটোত হঠাৎ ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভে এটা ডাঙৰ ঘোষণা কৰিছে যে ভাৰত, ৰাছিয়া আৰু চীনে RIC ট্ৰয়কা নামৰ মিত্ৰতাক পুনৰ সজীৱ কৰিব লাগিব। RIC মানে ৰাছিয়া, ভাৰত আৰু চীন, আৰু ট্ৰয়কা মানে হৈছে তিনিখন দেশৰ মিত্ৰতা। 90 দশকৰ শেষৰ ফালে RIC ফৰাম আৰম্ভ হৈছিল। এই মঞ্চত ৰাছিয়া, ভাৰত আৰু চীনে বাণিজ্য, বৈদেশিক নীতি আৰু শক্তিৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰি আহিছে। এই মিত্ৰতাৰ অধীনত ৰাছিয়া, ভাৰত আৰু চীনৰ মাজত 20খন বৈঠক অনুষ্ঠিত হয়। কিন্তু 2020 চনৰ জুন মাহত ভাৰত আৰু চীনৰ মাজত হোৱা গালৱান সংঘৰ্ষৰ পিছত RIC ফৰ্ম নিষ্ক্ৰিয় হৈ পৰে। কিন্তু যোৱা বছৰ সীমান্তত শান্তি প্ৰতিষ্ঠা কৰিবলৈ ভাৰত আৰু চীনৰ মাজত চুক্তি কৰা হৈছিল। ইয়াৰ পিছতেই হঠাতে ৰাছিয়া সক্ৰিয় হৈ উঠে। ৰাছিয়াই আশা কৰিছিল যে ই ৰিক ট্ৰয়কাক পুনৰ জীৱিত কৰিব পাৰিব। ৰিক ট্ৰয়কাৰ অৰ্থ কেৱল এইটোৱেই যে ৰাছিয়া, ভাৰত আৰু চীনে হাত মিলাব। ৰাছিয়াই কয় যে নাটোৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষমতা কেৱল ৰিক ট্ৰয়কাৰহে আছে। ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেৰ বক্তব্য শুনি এনে লাগে যেন ভাৰত, ৰাছিয়া আৰু চীনে হাত মিলালে সমগ্ৰ বিশ্বৰ মানচিত্ৰ সলনি হ'ব পাৰে। আৰু সেইবাবে পশ্চিমীয়া দেশসমূহৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৰাছিয়াই এই মিত্ৰতা পুনৰ আৰম্ভ কৰিব বিচাৰে। ৰাছিয়াই এই মিত্ৰতাক পুনৰ জীৱিত কৰিব বিচাৰিছে যাতে ভাৰতে পশ্চিমীয়া দেশসমূহৰ ওচৰ চাপিব নোৱাৰে আৰু ভৱিষ্যতে ভাৰত আৰু চীনৰ মাজত কোনো যুদ্ধ নহয়। কাৰণ ৰাছিয়া, ভাৰত আৰু চীন দুয়োখন দেশৰ ওপৰত নিৰ্ভৰশীল। ভাৰত আৰু চীনৰ বাবে ৰাছিয়াই এতিয়ালৈকে নাটো দেশৰ সৈতে যুঁজিবলৈ সক্ষম হৈছে। কিন্তু যদিহে ভাৰত আৰু চীনৰ মাজত যুদ্ধ হয় তেন্তে ৰাছিয়াৰ আটাইতকৈ বেছি ক্ষতি হ'ব। ভাৰতক সমৰ্থন কৰিব নে চীনক সমৰ্থন কৰিব সেইটো ৰাছিয়াৰ বাবে কঠিন হৈ পৰিব। সেইবাবে ৰাছিয়াই RICৰ মিত্ৰতা পুনৰ আৰম্ভ কৰিব বিচাৰিছে। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল ভাৰতে ৰাছিয়াৰ কথা শুনিবনে? ভাৰতে RIC মঞ্চ পুনৰ আৰম্ভ কৰিব নেকি? RICৰ মিত্ৰতা সন্দৰ্ভত ভাৰতৰ তিনিটা ডাঙৰ আৰু বৈধ সমস্যা আছে। প্ৰথম সমস্যাটো হ'ল চীনে মুকলিকৈ পাকিস্তানক সমৰ্থন কৰে। অপাৰেশ্যন সিন্দুৰৰ সময়ত চীনে পাকিস্তানক অস্ত্ৰ-শস্ত্ৰ, উপগ্ৰহৰ তথ্য দি যিমান পাৰে সহায় কৰিছিল। 80% অস্ত্ৰ-শস্ত্ৰ পাকিস্তানক দিছিল চীনে। এনে পৰিস্থিতিত যদি ভাৰতে পুনৰ RICৰ মিত্ৰতাক যোগদান কৰে তেন্তে চীনক সমৰ্থন কৰাৰ দৰে হ'ব। ভাৰতৰ বাবে দ্বিতীয়টো ডাঙৰ সমস্যা হ'ল ৰাছিয়া আৰু পাকিস্তানৰ ঘনিষ্ঠতা বৃদ্ধি। 2023 চনত পাকিস্তানেও ভাৰতক অনুকৰণ কৰি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিবলৈ আৰম্ভ কৰে। ৰাছিয়ায়ো এতিয়া পাকিস্তানক কিছু অস্ত্ৰ দিবলৈ আৰম্ভ কৰিছে। যোৱা বছৰৰ অক্টোবৰ মাহত ৰাছিয়ায়ো পাকিস্তানৰ সৈতে সামৰিক অনুশীলন চলাইছিল। অৰ্থাৎ এতিয়া ৰাছিয়া আৰু পাকিস্তান আৰু ইখন সিখনৰ বাবে অচিনাকি নহয়। স্পষ্টভাৱে ভাৰতে এইটো ভাল পোৱা নাই। যিয়ে নহওক, ভাৰতৰ বাবে তৃতীয়টো ডাঙৰ সমস্যা হৈছে ৰাছিয়া আৰু চীনৰ মাজত গভীৰ বন্ধুত্ব, যাক দুয়োখন দেশে নো লিমিট পাৰ্টনাৰশ্বিপ বুলিও কয়। ইউক্ৰেইন যুদ্ধৰ পিছত ৰাছিয়া আৰু চীনৰ এই অংশীদাৰিত্ব আৰু অধিক শক্তিশালী হৈ পৰে। যোৱা বছৰ ৰাছিয়া আৰু চীনৰ মাজত $244 বিলিয়ন ব্যৱসায় হৈছিল। এই বাণিজ্যত ৰাছিয়া অধিক লাভৱান হৈছিল। অৰ্থাৎ আপুনি ক'ব পাৰে যে ৰাছিয়া এতিয়া চীনৰ ওপৰত পূৰ্বতকৈ অধিক নিৰ্ভৰশীল হৈ পৰিছে। ৰাছিয়া আৰু ভাৰতৰ বাণিজ্যৰ কথা চালে ৰাছিয়া আৰু চীনৰ বাণিজ্যৰ 1/4হে। ইয়াৰ বাহিৰেও ভাৰতে চীনৰ দৰে পশ্চিমীয়া দেশৰ মুকলি বিৰোধিতা নকৰে। এনে পৰিস্থিতিত চীনৰ ওপৰত ৰাছিয়াৰ নিৰ্ভৰশীলতা আৰু অধিক বৃদ্ধি পাইছে। গতিকে আটাইতকৈ ডাঙৰ বিপদটো হ'ল চীনে ইচ্ছা কৰিলে ৰাছিয়াক ভাৰতৰ বিৰুদ্ধে থিয় কৰাই দিব পাৰে। এনে হ'লে ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কত বিভাজন হ'ব পাৰে। এনে পৰিস্থিতিত ভাৰতে অতি সাৱধানে পদক্ষেপ ল'ব লাগিব। RIC মিত্ৰতা আৰম্ভ কৰিব নে নকৰে এই বিষয়ে সিদ্ধান্ত পিছতো ল'ব পাৰি। কিন্তু তাৰ আগতে ভাৰতে ৰাছিয়াক স্পষ্টকৈ ক'ব লাগিব যে ভাৰতে চীনক বিশ্বাস নকৰে।